আসসালামু আলাইকুম সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পাব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব। তেন্তে আহক আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাতিপুৱাই চাইছেনে চিৰিকটিয়ে কিমান মাত দিছে, কিমান হুলস্থুল লগাইছে। তেখেত আমাতকৈ আৰু সোনকালে উঠি যায়। তাৰপিছত আহিছোঁ এয়া চোতালখন ঝাৰু দিবলৈ। ৰাতিপুৱাতে চোতালখন ঝাৰু দিলে ভাল লাগে। ৰাতিপুৱাতেই মানে পজিটিভ এনাৰ্জি পোৱা যায়। তাৰপিছত আহিছোঁ পাকঘৰত আহি আছে কলমি শাক উলিয়াই লৈছোঁ। আৰু এইবিলাক শাক দেখিবলৈ বহুত ধুনীয়া, কিন্তু মই খাবলৈ এটা ভাল নাপাওঁ। তো সকলোৰে ভাল লগাবোৰ বেলেগ বেলেগ হয়। তাৰপিছত ডাঙৰ এটা ডেক্সিত ভাত বহাই লৈছোঁ, যিহেতু খেতিত কাম কৰা মানুহ আছে সেইকাৰণে একেলগে বহাই দিছোঁ। তাৰপিছত এইবিলাক মাছ আনিছিলে, মাছখিনি ভালকৈ ধুই মেলি কাটি লৈছোঁ। চাইছেনে এইবিলাক মাছ ভাজি খাবলৈ বহুত ভাল, আৰু এতিয়া এইবিলাক মাছ বহুতেই পোৱা যাব। তাৰপিছত চাইছেনে বস্তুটো, এইবিলাক আমাৰ গাঁৱত পোৱা যায়। আৰু এতিয়া ঠাণ্ডা দিন আহিছে ন, শীতকালত এইবিলাক বেছি পৰিমাণে পোৱা যায়। আৰু তো যিয়েই নহওক তেনেকৈ ৰাতিপুৱা খোৱা লোৱা কিবাকিবি গ'ল। তাৰপিছত মই আহিছোঁ আজি ভাবিছোঁ কিবাকিবি খেতি কৰিম বুলি। তো প্ৰথমবাৰৰ বাবে মই এনেকৈ উলিয়াই লৈছোঁ উৰহীৰ গুটি এটা কাপত দি অলপ পানী দি এইখিনি তিয়াই থৈছোঁ। তাৰপিছত ইয়াত লৈছোঁ এটা বাল্টিটো চাই থকা ভিডিঅ'টো কি কৰোঁ বাৰু। এনেকৈ মই ফুটা কৰি চাইছেনে কেইটামান ফুটা কৰিছোঁ। আৰু এইটো এটা যন্ত্ৰ লৈছোঁ, যি যন্ত্ৰটো দি ফুটা কৰি আছোঁ। আৰু এই যন্ত্ৰটো মই চৌকাত এনেকৈ গৰম কৰি আছোঁ। অলপ সময় গৰম কৰাৰ পিছত এনেকৈ অলপ সোমাই দিলেই পুটুককৈ সোমাই যায়। আৰু এনেকৈ অতি সহজতে ফুটাকেইটা কৰি লৈছোঁ। তাৰপিছত মই মাটি ভৰাই লৈছোঁ বাল্টিটোত। তাৰপিছত আমাৰ ঘৰতে গোবৰ চোবৰ কিবাকিবি আছিলে, তো মই গোবৰখিনিও মিহলাই লৈছোঁ। যিহেতু খেতি চেতি কৰা হয় ন, সেইকাৰণে গোবৰবোৰ ষ্টক কৰি ৰখা আছে। তাৰপিছত দুপৰীয়া হ'ল, যিহেতু মই ফ্ৰেছ কৰাৰ আগতে এইখিনি ধুনীয়াকৈ মাটি চাটি ভৰাই লৈছোঁ। তো মই ভাবিছোঁ ফ্ৰেছ যিহেতু হোৱা নাই এতিয়ালৈকে, তো কিবা এটা ফেচ পেক বনাওঁ। তো সেই বহুত দিনেই হ'ল কোনো ধৰণৰ মুখত ফেচ পেক লগোৱা নাই, সেইকাৰণে 2 চামুচ মই মুলতানী মিটি লৈছোঁ। আৰু এতিয়া মই লৈছোঁ মই বহুত দিন আগতে গুড়ি কৰি ৰাখিছিলোঁ মচুৰ দালি। তো মচুৰ দালিৰ গুড়ি এচামুচ লৈছোঁ। তো মচুৰ দালিৰ গুড়ি মুখত দিবলৈ মুখৰ কাৰণে বহুত ভাল। এতিয়া মই অলপ কফি লৈছোঁ আৰু অলপ মৌ দি লৈছোঁ। আৰু এতিয়া মই অলপ গোলাপ জল দি এইখিনি ভালকৈ মিহলাই ল'ম। এনেকৈ মই লৰাই মিহলাই লৈছোঁ। অলপ কম হোৱা যেন লাগিছিল, আৰু অলপ দি ভালকৈ এনেকৈ অলপ ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু এতিয়া মই হাতত এপ্লাই কৰি দেখাই আছোঁ। এনেকৈ ধুনীয়াকৈ আপোনালোকে মুখত লগাই ল'ব আৰু আধা ঘণ্টামান ৰাখিব। তো অলপ শুকাই যোৱা যেন লাগিব। তেতিয়া মই এটা এনেকুৱা বিলাহী কাটি লৈছোঁ আৰু অলপ চেনি লৈছোঁ। এইখিনিৰে চেনিখিনি বিলাহীত লগাই এনেকৈ মোহাৰি উঠাই ল'ম আৰু ঘঁহি। তো আপোনালোকে এনেকৈ ল'ব। মই যিহেতু কিবাকিবি কাম কৰিছিলোঁ এইখিনি তিতি গৈছে, সেইকাৰণে অলপ তাৰপিছত যিয়ে নহওক কিবাকিবি কৰি মেলি দুপৰীয়াৰ পিছত আবেলি হ'ল। আবেলি মই আহিছোঁ খেতি কৰিম বুলি কৈছোঁ নহয়। তো ওপৰত আহিছোঁ মই আজি চাটত কিবাকিবি লগাম। ভঙা চিঙা ফটা কিবা এটা লৈছোঁ, প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছোঁ। তো যদি হ'ব লয় আৰু ভঙাটোতে হ'ব, যদি নহয়গৈ আৰু ভালটোতো নহ'ব। তো বিছমিল্লাহকৈ মই এটা এনেকৈ এল'ভেৰা পুলি লগাইছোঁ প্ৰথমবাৰ। তো কি হয় নহয় আৰু চাই থাকিব ভিডিঅ'টো। তেনেকৈ ধুনীয়াকৈ মাটিখিনি হেঁচি দি লৈছোঁ, গুড়িখিনি যাতে উঠি নাহে। তাৰপিছত এতিয়া মই গোবৰৰ মাটি আনি থৈছোঁ, সেইখিনি এতিয়া চাৰিওপিনে দি ল'ম। গোবৰ এবিধ জৈৱিক সাৰ হয়। এইবিলাক ৰাসায়নিক সাৰতকৈ জৈৱিক সাৰে বহুত সহায় কৰা। জৈৱিক সাৰ ব্যৱহাৰত আমাৰ ধৰণৰ কোনো ছাইড ইফেক্ট নাই মানে। তাৰপিছত এইটো এটা বাল্টি লৈছিলোঁ যে বাল্টিটোতো মাটি এনেকৈ ভৰাই লৈছোঁ। আৰু ইয়াত মই এটা জলকীয়াৰ পুলি লগাম। জলকীয়াৰ পুলিটো ঘৰৰ পিছফালে হৈ আছিলে, তো মই এইটো পুলিটো উঠাই লৈ আহিছোঁ। তো এনেকৈ ধুনীয়াকৈ লগাই দিছোঁ। আৰু এতিয়া ওপৰতে অলপ গোবৰৰ মাটি ছটিয়াই দিম।
এই চাট বাগানবিলাক বাংলাদেশৰ পিনে অলপ বেছি প্ৰচলিত হৈ আছে এতিয়া, মানে বেছি প্ৰচাৰ হৈছে, ভাল লাগে দেখিবলৈ কিবা এটা। এইটো এটা মাছৰ কাৰ্টনত বহুত দিন আগতে ষ্ট্ৰবেৰী লগোৱা হৈছিল, ষ্ট্ৰবেৰী গছখিনি মৰি গ'ল, সেইকাৰণে এনেকৈ পৰি খালি আছে। তো সেইকাৰণে মই মাটিখিনি ডাঠ হৈ আছিলে, তো ধুনীয়াকৈ উঠাই মাটিখিনি নৰম কৰি অলপ গোবৰৰ মাটি মিহলাই ইয়াত ৰাতিপুৱাতে মই উৰহীৰ গুটিখিনি তিয়াই থৈছিলোঁ, এইখিনি এতিয়া আবেলি মই লগাব লৈছোঁ। আৰু উৰহী গুটিটো মই এতিয়া লগাইছোঁ, আৰু মানুহৰ গছত উৰহী লাগিব আৰু খাব পৰাই হৈ গৈছে চাগে। তো যিয়ে নহওক লাষ্টৰ পিনে লগাব লৈছোঁ, নাজানো কি হয়গৈ বাৰু। তো আল্লাহৰ ওপৰত ভৰসা ৰাখি লগাই দিছোঁ, যি হয় আৰু হৈ থাকিব। তাৰপিছত এইটো এটা টব, ফুল গছ মৰহি গৈছে, তো খালী পৰি আছে। তো এইটোতো মই ভাবিছোঁ কিবা ফুল গছৰ পুলি লগাই দিওঁ। তো ধুনীয়াকৈ এনেকুৱা ফুলৰ গছ লগাই দিছোঁ। এইবিলাক ফুলো দেখিবলৈ ধুনীয়া লাগে যেতিয়া ধুনীয়াকৈ ফুলি উঠে ফুলবিলাক। তাৰপিছত এইটো এটা টব, এইটোতো গছ মৰহি গৈছিলে, তো ধুনীয়াকৈ গোটেইকেইটা টবত মই ধুনীয়াকৈ ফুলৰ গছ লগাই দিছোঁ। এইফালে যিখিনি গছ এনেকৈ জীয়াই আছিলে আৰু সেইখিনি ধুনীয়াকৈ গুৰিখিনি ধুনীয়াকৈ মাটিখিনি দি অলপ গোবৰৰ মাটি দি লৈছোঁ। তাৰপিছত সন্ধিয়াই হৈ গ'ল, সকলোখিনি কৰি মেলি অলপ এতিয়া যি লগাইছিলোঁ গোটেইখিনিতে পানী অলপ দি লৈছোঁ। এইফালে ফুলৰ গছবিলাকতো মই পানী দি লৈছোঁ, যিহেতু এইবিলাকত ডেইলি পানী দিব লাগে, যিহে ৰ'দ শুকাই যায় পানীখিনি, সেইকাৰণে ভাবিছোঁ এতিয়াৰ পৰা এইবিলাক কিবা কিবি কৰিম বুলি। তাৰপিছত এয়া চাওক, সন্ধিয়াৰ টাইমত পৰিৱেশটো চাওক কিমান ধুনীয়া, চাৰিওপিনে সেউজীয়া গছ গছনিৰে ভৰপূৰ। আমাৰ গাঁৱলীয়া পৰিৱেশবোৰ দেখিবলৈ কিমান ভাল লাগে, সকলো পিনে মুকলিমূৰীয়া এটা পৰিৱেশ। আৰু এইফালে সন্ধিয়া হ'ল, যিহেতু আমাৰ ওচৰত বজাৰ আছে, গাড়ী মটৰৰ শব্দ, তামাম ভিৰ ৰাস্তাত। অলপ দূৰ হয় আমাৰ ঘৰৰ পৰা ৰাস্তাটো, ইমান কাষত নহয়, মাজত এটা খেতি আছে আৰু পথাৰৰ পাৰ হৈ ৰাস্তাটো আৰু। তো যিয়ে নহওক আজিৰ ভিডিঅ'টো এইটোৱে আছিল, যদি ভাল পালে লাইক কৰি দিব। তো আজিলৈ ইমানেই, আজিলৈ বাই।